ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 7 ৰ মেথছৰ 2 নম্বৰ চেপ্টাৰ ভগ্নাংশ আৰু দশমিক এই চেপ্টাৰটো 2.5 আৰু আজি আমি 2.5 ৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 4 5 6 7 8 আমাৰ যোৱা ক্লাছত এই প্ৰশ্নোত্তৰ কেইটা আমাৰ বাকি ৰৈ গৈছিলে বহুত দীঘলীয়া হোৱাৰ কাৰণে আজি আমি 4 ৰ পৰা 8 লৈকে আলোচনা কৰিম গতিকে আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে চোৱা 4 নম্বৰ প্ৰশ্নটো দিছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হলে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব সো অংকটো ইয়াত চোৱা দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম 5.5 মিটাৰ কাপোৰৰ দাম কিমান দিয়া আছে 547.25 টকা therefore 1 মিটাৰ কাপোৰৰ দাম হ'ব 547.25 divided by কি হ'ব 5.5 এতিয়া আমাৰ দশমিকৰ হৰণ আহিছে হয়নে তলতো দশমিক আছে ওপৰতো দশমিক আছে গতিকে আমি কি কৰিম যোৱা ক্লাছৰ ভিডিওটো চাই লবা যদি কোনোবাই দশমিকৰ হৰণ কৰিব নোৱাৰা আমি কি কৰিম তলৰ পৰা মানে হৰৰ পৰা আমি দশমিকটো উঠাব লাগিব উঠাবলৈ আমি কি কৰিব লাগিব যেহেতু এঘৰ দশমিক আছে গতিকে 10 পূৰণ হ'ব ওপৰতো 10 পূৰণ হ'ল তে তলৰ দশমিকটো উঠি গল ওপৰৰ দশমিকটো কি হ'ব এঘৰ খুফালে যাব কি হ'ব 5472.5 এতিয়া আমি কি কৰিছো জানানে এই 55 ক আমি 5 এৰে ডিভাইড কৰিছো 11 পাইছো আৰু 5472.5 কো আমি 5 এৰে ডিভাইড কৰিছো আমি 1094.5 পাইছো এতিয়া চোৱা 1094.5 divided by 11 এই সংখ্যাটোক যেতিয়া আমি 11 ৰে ডিভাইড কৰিম তেতিয়া আমাৰ উত্তৰটো পাম 99.5 টকা তা মানে 1 মিটাৰ কাপোৰৰ দাম আমি কিমান পালো 99.5 টকা ইয়াৰ পিছৰ প্ৰশ্নটো দিছে এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা ইয়াত কি দিছে আমাক 3.5 ঘণ্টাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰে 150.5 কিলোমিটাৰ গতিকে আমাক উলিয়াবলৈ দিছে 1 ঘণ্টাত কিমান দূৰ যাব চোৱা দিয়া আছে গাড়ীখনে 3.5 ঘণ্টাত অতিক্ৰম কৰে 150.5 কিলোমিটাৰ হয়নে therefore গাড়ীখনে 1 ঘণ্টাত অতিক্ৰম কৰে কি হ'ব 150.5 ইয়াক আমি কি কৰিম 3.5 দি ডিভাইড কৰিম 3.5 এতিয়া সো ইয়া 3.5 এঘৰ দশমিক আছে উঠাবলৈ আমি কি কৰিলো 10 পূৰণ কৰিলো তো ওপৰতো আমি কি কৰিলো 10 পূৰণ কৰিলো এতিয়া সোৱা ইয়াৰ তলৰ দশমিকটো উঠি গল ওপৰতো যেহেতু এঘৰ দশমিক আছে গতিকে দশমিকটো ওপৰতো উঠি যাব 35 ক আমি 5 দি ডিভাইড কৰিছো 7 বাৰ গৈছে আৰু 1505 ক আমি হৰণ কৰিছো কিমান পাইছো 301 পাইছো এতিয়া সোৱা 301 ক যেতিয়া আমি 7 দে হৰণ কৰিম তেতিয়া আমাৰ এনসাৰটো পাম আমি 43 কিলোমিটাৰ গতিকে গাড়ীখনে 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব 43 কিলোমিটাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা পাইকাৰী দৰত 10 কিলোগ্ৰাম আলুৰ মূল্য 186.50 টকা হলে প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য কিমান হ'ব পাইকাৰী দৰত 10 কেজি আলুৰ দাম দিয়া আছে হনে 186.50 আমাৰ এতিয়া উলিয়াব লাগে প্ৰতি যেতিয়া তোমাক প্ৰতি কিলোগ্ৰাম বুলি দিয়া থাকিব তাৰ মানে হ'ব আমি উলিয়াব লাগিব 1 কিলোগ্ৰাম আলুৰ মূল্য সোৱা দিয়া আছে 10 কিলোগ্ৰাম আলুৰ দাম 186.50 টকা therefore 1 কিলোগ্ৰাম আলুৰ দাম হ'ব 186.50 ক আমি তেনেৰে ডিভাইড কৰিলে কি হয় আমাৰ দশমিকবোৰ বাওফাললৈ আহি যায় হয়নে যিমানটা শূন্যৰে আমি হৰণ কৰিম দশমিকটো হিমান ঘৰ বাওফালে গুছি আহিব এতিয়া যেহেতু ইয়াত 10 আছে শূন্য এটা আছে গতিকে কি হ'ল এই পইণ্টটো আমাৰ এঘৰ বাওফালে গুছি আহিব কিমান হ'ব 18.65 0 হয় এই 0 টো ইয়াতো দিব পাৰি কিন্তু আমি 0 টো নিদিলেও হয় গতিকে ইয়াৰ আনসাৰটো হ'ব 18.65 টকা 7 নম্বৰ প্ৰশ্নটো চোৱা এখন বৰ্গাকৃতিৰ পাচলি বাৰীৰ পৰিসীমা 76.8 মিটাৰ পাচলি বাৰীখনৰ এটা কাখৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা যেহেতু এটো কি বুলি কৈছে বৰ্গাকৃতি মানে আমি ইয়াত বৰ্গৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব চোৱা দিয়া আছে
বৰ্গাকৃতিৰ পাচলিবাৰীৰ পৰিসীমা 76.8 মিটাৰ ধৰো এটা কাষৰ দৈৰ্ঘ্য x যেতিয়া এটা কাষৰ দৈৰ্ঘ্য x হ'ব তেতিয়া হলে বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটো কি আমি জানো যে বৰ্গৰ পৰিসীমা ইকুৱেল 4 ইনটু এটা কাষৰ দৈৰ্ঘ্য তে 4 ইনটু এটা কাষৰ দৈৰ্ঘ্য আমি কিমান ধৰিছিলো x ধৰিছিলো হয়নে তো কি হল 4x কিন্তু আমাক পৰিসীমা কিমান বুলি দিয়া আছে 76.8 মিটাৰ অৰ্থাৎ আমাৰ এই 4x আমি বৰ্গৰ পৰিসীমা পাইছো 4x আৰু ইয়াত দিছে 76.8 মিটাৰ গতিকে কি হ'ব therefore 4x equals 76.8 মিটাৰ তো কি হল x যেহেতু ইয়াৰ ফালে পূৰণ হৈ আছে গতিকে ইয়াক যদি আমি 4 এ হৰণ কৰিম তেতিয়াহে ইয়াৰ পৰা আমি মানে যেটো আমাৰ কনস্ট্যান্ট ভ্যালু আছে হেতু নাইকিয়া হৈ যাব হয়নে আমাৰ ইয়াত চলকটো থাকি যাব গতিকে আমি কি কৰিব লাগিব ৰাইট সাইডেও আমি 4 এ ডিভাইড কৰিব লাগিব কি হ'ব সোৱা 76.8 ক যদি আমি 4 এ ডিভাইড কৰিম আমাৰ উত্তৰটো পালো 19.2 গতিকে এটা কাষৰ দৈৰ্ঘ্য কিমান হ'ব 19.2 মিটাৰ নেক্সট ওয়ান এটো হৈছে এই চেপ্টাৰৰ লাষ্ট প্ৰশ্ন এটা আলোচনা কক্ষৰ প্ৰস্থ 5.5 মিটাৰ আৰু কালি 74.25 মিটাৰ কক্ষটোৰ দিক কিমান যেহেতু ইয়াত কি দিয়া আছে প্ৰস্থ দিয়া আছে আৰু দিক দিয়া আছে হলে গতিকে ইয়াক আমি কি বুলি ধৰিলম এটা আয়ত ক্ষেত্ৰ বুলি ধৰিলম সোৱা দিয়া আছে আলোচনা কক্ষৰ প্ৰস্থ 5.5 মিটাৰ কালি 74.25 মিটাৰ ধৰু কক্ষটোৰ দিক x therefore দিক পূৰণ প্ৰস্থ যেহেতু কালি দি আছে হয়নে কালিৰ ফৰ্মুলা কি দিক পূৰণ প্ৰস্থ সমান সমান কালি তো দিক কিমান ধৰিছিলো x আৰু প্ৰস্থ আমাক দিয়া আছিল 5.5 আৰু কালি আমাক দিয়া আছে 74.25 পুট কৰি দিলু গুটে কিটা ভ্যালু এতে x সেই আগৰটো নিছিলা এফালে পূৰণ হৈ আছে 5.5 গতিকে 5.5 যেতিয়া আমি এফালৰ পৰা নাইকিয়া কৰিব বিচাৰিম তেতিয়া আমি 5.5 দি ডিভাইড কৰিব লাগিব গতিকে ইয়াকো আমি কি কৰিম 5.5 দি ডিভাইড কৰিম 74.25 ডিভাইডেড বাই কি হ'ব 5.5 তেতিয়া আমি কিহৰ ভ্যালু পাই যাম x ৰ ভ্যালু পাই যাম তাৰ পিছত চোৱা x ইকুৱেল কি হল এতিয়া 1 দশমিক আছে হয়নে গতিকে ইয়াত 10 পূৰণ কৰিলো ওপৰতো 10 পূৰণ হ'ব ইয়াৰ পৰা দশমিকটো উঠি গলে এই দশমিকটো কি হ'ব যেহেতু পূৰণ হৈছে 1 হুফালে যাব কি হ'ব 742.5 সেম আগৰ এটা অংক কৰিছিলো তেনেকৈ আছিল আমি 55 ক আমি 5 দি ডিভাইড কৰিলো 11 পালো আৰু 742.5 ক যেতিয়া আমি 5 দি ডিভাইড কৰিম তেতিয়া আমি কিমান পাম 148.5 এতিয়া সো 148.5 ক আমি 11 দি ডিভাইড কৰিম আমি আনসাৰটো পাম 13.5 therefore নিৰ্ণয় দিক আমাৰ যেটো দিক উলিয়াব দিছিলে সেই দিকটো কিমান পালো 13.5 মিটাৰ আজিলে ভিডিওটো ইমানে আছিল এই প্ৰশ্ন উত্তৰ কেটা আছিল 2.5 আৰু চেপ্টাৰ 2 ৰ লাষ্ট প্ৰশ্ন উত্তৰ গতিকে যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু 2 নম্বৰ চেপ্টাৰৰ যদি গুটেই চেপ্টাৰৰ ভিডিওবোৰ চাব বিচাৰা তেতিয়া হলে প্লেলিষ্টত চাবা তোমালোকে পাই যাবা আৰু তাৰ পৰা শিকি লব পাৰিবা থ্যাংক ইউ